গাইছ অন্য এটা ব্লগলৈ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এতিয়া মই ৰাতিপুৱা সোনকালে শুই চাওকচোন কি ধুনীয়া পৰিৱেশৰ মাজত আছোঁ। কিমানবিলাক ফুল লাগি আছে দেখিছেনে আপোনালোকে। আৰু মানে এটা নতুন ব্লগত আহিছোঁ। আজি মানে হ'ল ছানডে। আপোনালোকক কি হয় সকলো দেখুৱাই থাকিম। মানে এনেই মই স্কুল যাওঁ, মোবাইল চোবাইল নাথাকে, লং ব্লগ বনোৱাটো অকণমান হেৰি হয়, মানে অসুবিধা হয় আৰু মোবাইলটো নাথাকে দিনটো। আৰু আজি ছানডে মোবাইলটো থাকিব। মোক দেখিছেনে কি ধুনীয়া পৰিৱেশৰ মাজত আছোঁ। এতিয়া অকণমান খোজ কাঢ়িবৰ কাৰণে আহিলোঁ, ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব আহিলোঁ। আৰু এনেকৈ আপোনালোকক এনেকৈ দেখুৱাম বুলি ভাবিলোঁ। আৰু পূৰা পুলৰ মুখত উঠি দিছোঁ, পুল চাওক আৰু সৌন্দৰ্য চাওক। ৰাতিপুৱা কি ধুনীয়া কুঁৱলী পৰি আছে আৰু ৰ'দটো ধুনীয়াকৈ ওলাইছে, ৰ'দ চদ ধুনীয়াকৈ ওলাইছে, দেখিছেনে। মানে ইয়াত দেখিছিলে কেনেকুৱা ৰ'দ দি আছে, ৰ'দ দিছে আৰু ৰাতিপুৱা মোৰ উঠা অকণমান দেৰি হ'ল, কিন্তু ৰ'দ দিছেই, লাহে লাহে ৰ'দ দিব ওলাইছে। মানে চাওকচোন আৰু এইবিলাক কি এইবিলাক ফুল হেৰি কৰি আছে, ফুল হৈ আছে। আৰু আজিকালি চাওকচোন সকলো মানুহে এইবিলাক এবাৰ নাথাকিবই, সকলো মানুহে ধানবিলাক মানে পূৰা মেচিনে হেৰি কৰি দিছে, ধানবিলাক মেচিনে কাটিছে। আৰু এনেকৈ কৰোঁতে আজি নাঙা নাথাকিব, অকণমান বাও ধানবিলাক থাকিব আৰু পূৰা দীঘল দীঘল যিবিলাক মানে নাঙা সেইবিলাক থাকিব আৰু মানে। আৰু এতিয়া কি কৰিব গাইছ, সেয়া নাথাকিলে কি কৰিব, ভেলাঘৰ বনোৱাটো অসম্ভৱ হ'ব। এবাৰ ভেলাঘৰ বনাম, ভেলাঘৰ ভিডিঅ' আহিব। মাঘৰ বিহু আহি আছে, আৰু মাঘৰ বিহুত কি হ'ল আপোনালোকক সকলো দেখুৱাম। আৰু এনেকৈ আৰু কি হয় চব দেখুৱাম। এতিয়া বলক ঘৰলৈ গৈ থাকোঁ, যাত্ৰা আৰম্ভ কৰি দিওঁ বলক। মনটো কেনেকুৱা ভাই, হা এইটো চাওক। তাৰপিছত মৰ্ণিং ৱাক কৰি আহি মই ধুনীয়াকৈ পঢ়িবলৈ মানে এখন পূৰা সেইকেইখন পূৰা মেলি দিলে পোহৰটো পৰিব। আৰু এনেকৈ মই কিতাপ পত্ৰ ধুনীয়াকৈ উলিয়াই লৈছোঁ, কিতাপ চিতাপ মানে কিবা কিবি উলিয়াই লৈছোঁ। এতিয়া মই অকণমান পঢ়োঁ, তাৰপিছত আপোনালোকে চাই থাকিব ব্লগ গাইছ মানে পঢ়ি হৈ গ'ল। আৰু মানে মায়ে হেৰি পাপা আছে, কিবা শাক চব্জি দিব গৈছে, কিবা ভোজ চোজ দিব নেকি আজি, আমাকো মাতিছে, যাম অলপ পিছত। মানে এতিয়া ভাত খাব লাগিব ন, এতিয়া ভাত খাবৰ কাৰণে কিবা কিবি চব্জি পূৰা লৈ যাম, পূৰা মানে কুটি কৰি এতিয়া খাব লাগিব। ঘৰতে ভাত মই বনাম আজি, পূৰা বনাই থাকোঁ। বনাই ভাল পাওঁ, কিন্তু মানে শাক চব্জি কাটি বেয়া পাওঁ, কিন্তু মই নাকাটো, দেউতাক কাটিব দিম। পূৰা এতিয়া কাটি বাচি পূৰা মই বনাম, চাব আপোনালোকে পূৰা। এতিয়া এইখিনি ধুনীয়াকৈ লৈছোঁ। এতিয়া মই বলক বাহিৰত পূৰা গৈ আছোঁ। আৰু এই কুটি হৈ গ'ল। আৰু এতিয়া মই পিঁয়াজ চিয়াজ ধুনীয়াকৈ উলিয়াই লৈছোঁ। এতিয়া মই পূৰা পিঁয়াজ চিয়াজ পূৰা কুটি লওঁ। এতিয়া বলক চাই থাকক ভিডিঅ'টো। এতিয়া ধুনীয়াকৈ চব্জিখিনি ধুনীয়াকৈ ধুই লওঁ। চব্জিখিনি ধুই লোৱাৰ পিছত পূৰা বনাই আছোঁ, আপোনালোকক চাওক আৰু ময়ো বনাই থাকোঁ। পূৰা ৰেডি আৰু পূৰা একেবাৰে ভাত পানী খাই লৈ আপোনালোকক লগ পাই আছোঁ। পূৰা একেবাৰে ভাত পানী খাই ল'ম, আপোনালোকক লগ পাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক।
মানে ভোজ আছিল ন, ইয়াত মাংস দিছিল, মাংস এতিয়া মই ভাতটো খাই আছোঁ, পূৰা মানে ভাতটো খাব আছে গাইছ। অলপ পিছত এতিয়া মানে ভাত পানী পূৰা খাই ল'লোঁ আৰু অকণমান মই এনে শুম বুলি ভাবিছোঁ। এতিয়া গৈ বিচনাতে শুই লওঁ, পূৰা শুই গৈ আপোনালোকক লগ পাই আছোঁ, ধুনীয়াকৈ শুই লওঁ এতিয়া মানে পূৰা আবেলি লগ পাম, আবেলি এই টাইমত মই ওলাই নামঘৰত চামঘৰ আছে আৰু মই অকণমান এইফালে এনেই ওলাই যাওঁ আৰু আপোনালোকে চাই থাকক। আমাৰ নামঘৰ দেখিছে আৰু এনেকৈ সন্ধিয়া হৈ গ'ল আহোঁতে মানে মানুহে ঘৰৰ পৰা ধান নিব আছিল, মানুহটো অহাই নাই আৰু গৈ আছোঁ, পূৰা গৈ আছোঁ। আজিলৈ ইমানেই আছিল, নেক্সট ভিডিঅ'ত লগ পাম।